স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱৰ 3 দিনীয়া ভাগৱত পাঠৰ আজি শেষ দিনটো। আজি আপোনালোকক গুণমালা হ'ব আৰু ইয়াত কি হ'ব তালৈকে লৈ যাম আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু মোৰ চৰ্দি লাগি আছে, মাতটো ভাগি আছে, ইমান আপোনালোকক গাইজ কথা ক'ব নোৱাৰি। গাইজ ব'লক ভাগৱত পাঠৰ মাজলৈ যাওঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু গাইজ এতিয়া নামঘৰত দেখুৱাম পৰিৱেশ, আপোনালোকৰ যাওঁ ব'লকচোন গাইজ। দেখিব পাইছে গাঁৱৰ আইসকলে এয়া চব্জি কাটি আছে ৰাতি দুপৰীয়া সাজৰ কাৰণে। আৰু এয়া ভকতসকলে ভাত বনাই আছে গাইজ, দেখিব পাইছে দুপৰীয়া সাজলে। কীৰ্তি তোমাৰ ভ্ৰমৰ নচাৰে মোৰ হৰি হৰি ভ্ৰমৰ নচাৰে ৰতৰ অনুকূল তোমাৰ চিকিমিকি কৰে কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। মহাভাগৱত শাস্ত্ৰভাগ কীৰ্তন কৰিলোঁ আৰু আপোনালোকে দেখিব পাইছে আমাৰ গাঁৱত কিমান মানুহ বহি থকা মানুহখিনি দেখিছে। বাহিৰৰ পৰা আহিছে আৰু মানুহ দেখিব পাইছে হাজাৰ হাজাৰ মানুহ হয়। আৰু এতিয়া নামঘৰৰ ভিতৰত গুণমালা হ'ব, আপোনালোকক অকণ গুণমালা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গুণমালা হ'বলৈ হৈছে, আমি তালৈ যাওঁ বলকচোন গাইজ। আপোনালোকে দেখিব পাইছে আমাৰ ইয়াত চাহৰ ব্যৱস্থাও কৰা হৈছে আৰু আই মাতৃসকলে ইয়াত পিঠা পনা বনাই দিছে। আৰু যিখিনি ৰাইজক নিমন্ত্ৰণ কৰি আনিছে তেখেতসকলক আৰু আমাৰ গাঁৱৰ ৰাইজেও খাব পাৰে আই মাতৃসকলে। মুঠতে ইয়াত সকলোৰ বাবে চাহ পিঠা বনোৱা হৈছে আৰু মই অকণমান খাই ল'লোঁ। আৰু এই ভিডিঅ'টো যদি কিবা ভুল হৈছে ক্ষমা কৰিব। এতিয়া আমি গুণমালাৰ মাজলৈ যাওঁ ব'লক।
আহিছে কিমান ভিৰ হৈছে চাওকচোন আপোনালোকৰ ভিতৰতো দেখুৱাম ইয়াত দেখিব পাইছে আমাৰ ভিতৰৰ পৰিৱেশ আৰু ইয়াত সকলোৱে ভাত খাই আছে আৰু আমাৰ গাঁৱৰ ডেকা সকলে বিলাই আছে দেখিব পাইছে আপোনালোকে কিমান কিমান মানুহ হৈছে এয়া গাইজ নামঘৰৰ পৰা আহিলোঁ আৰু এতিয়া বহুত ৰাতি হ'ল মোৰ টোপনিও আহিছে আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ইমানতে ভিডিঅ'টো সমাপ্ত মাৰিছোঁ গাইজ চাই অফ